আপুনি কাৰোবাক হয়তো বহুত ভাল পায়। এই ভাল পোৱাৰ ক্ষেত্ৰত আমি এটা ভুল কাম সদায় কৰি আহিছোঁ যে আমাৰ লগত ঘটি থকা প্ৰত্যেকটো ঘটনা, প্ৰত্যেকটো কথাই আমি আমাৰ ভালপোৱাজনীক বা জনক কৈ আহিছোঁ। প্ৰত্যেকটো কথাই শ্বেয়াৰ কৰিছোঁ জীৱনত। মই যদি কওঁ আপোনালোকক যে আপোনালোকে এইটো ভুল কাম কৰিছে বুলি, হয়তো বহুতেই বেয়া পাব যে কিয় এনেকৈ ক'লে। যাতে শুনক, যেতিয়া নেকি আপোনাৰ সমস্যাবোৰ এফালৰ পৰা সেই ভালপোৱা মানুহজনক বা জনীক ক'বলৈ ধৰিব, তেতিয়া তেওঁ লাহে লাহে বুজি পাব যে এই ল'ৰাজন বা ছোৱালীজনীৰ বহুত সমস্যা আছে। গতিকে এইৰ পৰা লাহে লাহে মই আঁতৰিব লাগিব। যেতিয়া ল'ৰা এজনে ছোৱালীজনীক ক'ব যে আজি এটকাও পইচা নাই, কেনেকৈ ভাত এসাঁজ খাম আজি, তাৰেই চিন্তাতেই বহি আছোঁ, এনেকৈ ক'লে লাহে লাহে ছোৱালীজনীও ভাবিব যে ইয়াৰ যদি এটকাও পইচা ভাত খাবলৈ নাই, তেন্তে মোক বিয়া পাতি নি পেলাই কি খুৱাব। এইবোৰ কথা মানুহৰ অপ্ৰিয় হ'লেও সত্য কথা। নিজৰ ভালপোৱা জনৰ বা জনীৰ বাবে চিন্তা কৰা মানুহ পোৱা যায়, কিন্তু সেই ভাল মানুহবোৰ কম পৰিমাণৰহে পোৱা যায়। গতিকে এটা কথাই কওঁ যে আপোনাক যদি কোনোবাই সঁচাকৈ ভাল পায়, আপোনাক যদি কোনোবাই গুৰুত্ব দিয়ে, আপোনাৰ বাবে যদি কোনোবাই চিন্তা কৰে, তেওঁক সদায় গুৰুত্ব দিব আপুনি। কাৰণ তেওঁতকৈ ভাল মানুহ আপুনি আৰু জীৱনত কেতিয়াও নাপাব, যিয়ে নেকি আপোনাৰ বাবে সদায় চিন্তা কৰে, যিয়ে নেকি দুখত থাকিলেও আপোনাৰ চিন্তাতেই থাকে। আপুনি ল'ৰা এজন বা ছোৱালী এজনীক ভাল পালেই যে গোটেইখিনি কথা শ্বেয়াৰ কৰিব লাগে, সেইটো কোনো কথা নহয়। আপোনাৰ কথা আছে, শ্বেয়াৰ কৰিব, কিন্তু কম পৰিমাণৰ শ্বেয়াৰ কৰিব, সেইখিনিয়ে কথা। সকলোৱে ভালে থাকক, তাৰে কামনাৰে